2020 চনত হৈ যোৱা যি বিটিআৰ চুক্তি শান্তি চুক্তি এই শান্তি চুক্তিটো 100% ৰূপায়ণ কৰাৰ স্বাৰ্থত কিছুমান সমস্যাবিলাক UPPL দলৰ বিধায়কসকল UPPL দলৰ MP সকল UPPL দলৰ আমাৰ কাউন্সিলত থকা আমাৰ মেম্বাৰ সকলে আমি কাম কৰিছিলোঁ অধিকাংশ সময় আমি একট ইমপ্লিমেন্টেশনৰ কাৰণে আমাৰ সময়বিলাক দিয়া হৈছিল তথাপিতো যেহেতু কাউন্সিলত সৰকাৰ আছে এসেম্বলিত আমাৰ বিধায়ক আৰু মন্ত্ৰী আছে UPPLৰ নীতিৰ আধাৰত আমি যিমান পাৰো জনগণক সহায় কৰিবলৈ চেষ্টা কৰিছো বিশেষকৈ বিটিআৰ অঞ্চলত যে 26টা জনগোষ্ঠী আছে এই 26টা জনগোষ্ঠী প্ৰথম UPPL দলেহে আমি এই লিষ্টটো আমি অথেন্টিকেট কৰিছো আমি উলাইছো আৰু এই 26টা জনগোষ্ঠীৰ আমি মেনিফেস্টো উলাইছো এই 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেন্ট উলাইছো আৰু তাত আমি দেখিবলৈ পাইছো স্বাধীনতাৰ 70 বছৰৰ পিছত এতিয়া স্বাধীনতাৰ 78 বছৰ চলি আছে যে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে আজিলৈকে সামাজিক অৰ্থনৈতিক শিক্ষা আৰু ৰাজনৈতিকভাৱে বহুতে ন্যায় পাবলৈ সক্ষম হোৱা নাই UPPL দলৰ তৰফৰ পৰা এই জনগোষ্ঠীবিলাকৰ কাৰণে কাম কৰাটো আমাৰ দলৰ এটা নীতি আছিল যোৱা 5টা বছৰত 4টা দশক ধৰি যি অশান্তিময় এটা পৰিৱেশ বড়োলেণ্ড অঞ্চলত আছিল এই অশান্তিময় পৰিৱেশটো শান্তিত ৰূপান্তৰ কৰাৰ কাৰণে আমি অধিক গুৰুত্ব দিছিলো বড়োলেণ্ড অঞ্চলত যাতে শান্তি চিৰস্থায়ী হয় ইয়াৰ কাৰণে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু আমাৰ অঞ্চলত থকা প্ৰশাসনিক যি যন্ত্ৰ আছে ইয়াৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন সামাজিক সংগঠন ধৰ্মীয় অনুষ্ঠান সবৰ লগত আমি 5টা বছৰত দল হিচাপে বা আগৰ যেটো কাউন্সিল সৰকাৰ হিচাপে আমি সকলৰ লগত সিৰিয়াস এংগেজ হৈছিলো আৰু ডায়লগ প্ৰসেছত আমি তেখেত সকলৰ লগত এটা আমাৰ মাজত এটা কমিউনিকেশন আমি ডেভেলপ কৰিছিলো আমি বড়োলেণ্ড অঞ্চলত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছো অসমত আমি 146টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব বিচাৰিছো স্বাধীনতাৰ 78 বছৰত কিছুমান জনগোষ্ঠীক বাদ দি অসমত তেনেকা বহুত জনগোষ্ঠী আছে যি জনগোষ্ঠী বিলাকে এতিয়া নিজৰ পৰিচয় অস্তিত্ব ভাষা সংস্কৃতিক লৈ প্লাই ৰীতি নীতিক লৈ প্লাই এটা অনিশ্চয়তাত এটা পৰিৱেশত তেখেত সকলে আজি নিজৰ জনগোষ্ঠীটোক এটা অৱস্থান কৰিব লগা হৈছে এই কাৰণে UPPLৰ প্ৰথম এজেন্ডা হ'ব অসম এসেম্বলিত গৈ আমাৰ বিধায়ক সকলে আমাৰ দলৰ তৰফৰ পৰা অসমৰ আৰু বড়োলেণ্ডৰ সকলো জনগোষ্ঠীক সাংবিধানিক অধিকাৰ ন্যায় সাংস্কৃতিক অধিকাৰ সামাজিক অধিকাৰ শিক্ষাৰ অধিকাৰ সকলো ধৰণৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে এই জনগোষ্ঠী বিলাকক জীয়াই থকাৰ কাৰণে যিখিনি সাপোৰ্ট লাগে এই জনগোষ্ঠী বিলাকক নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে যিখিনি পেট্ৰনাইজ লাগে হেতু নেক্সট অসমত হ'ব লগা গভৰ্ণমেণ্টে দিব লাগিব আৰু সেই শৰ্ত আমাৰ প্ৰথম শৰ্ত নিবনুৱা সমস্যা সমাধান কৰাৰ নামত যিখিনি চাকৰি দিছে এই চাকৰিটো যথেষ্ট নহয় ইয়াৰ বাহিৰে অসমত 30-40 লাখ নিবনুৱা আছে এই নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে এগ্ৰি এণ্ড এলাইড সেক্টৰত এন্টাৰপ্ৰিনাৰশিপ লাইনত বিভিন্ন সেক্টৰত বহুতখিনি স্কোপ আছে এই স্কোপখিনি এক্সপ্লোৰ কৰা হোৱা নাই এই স্কোপখিনি এক্সপ্লোৰ নকৰাৰ কাৰণে বহুত আমাৰ অসমৰ যুৱ যুৱতীসকলৰ বাহিৰ ৰাজ্যত গৈ প্লাই বিদেশত গৈ প্লাই তেখেত সকলে মজুৰি কৰিব লগা হৈছে গতিকে চৰকাৰী নীতিটো ঠিক কৰিলে এই সকলক নিজৰ আত্মা সন্মান লৈ নিজৰ স্বাভিমান লৈ নিজে ভাল এটা উপাৰ্জন কৰি নিজৰ অঞ্চলতে জীয়াই থাকিব পাৰে জীৱিকাৰ এটা পথ উলাব পাৰে এই কাৰণে আমি বিচাৰিছো যে অসমত আমাৰ যেটো অৰ্থনৈতিক নীতি ইয়াৰ ওপৰত সংশোধন কৰিব লাগিব ইয়াৰ ওপৰত পৰিৱৰ্তন আনিব লাগিব এই অৰ্থনৈতিক নীতিটো আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বেস হৈছে এই অৰ্থনীতিটো এমপ্লয়মেন্টৰ ফালে লৈ যাব লাগিব বেনিফিচিয়াৰী স্কিম বনাইছে এটো ঠিকে আছে কিন্তু বেনিফিচিয়াৰী স্কিমটো টেম্পৰাৰী স্কিম ইয়াৰ দ্বাৰা 100% কোনো এটা ব্যক্তি স্বাৱলম্বী হ'ব নোৱাৰিব আমি বিচাৰিছো যে নিবনুৱাসকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যি সকল পৰিয়াল আছে তেখেত সকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব এই কাৰণে UPPLৰ নীতিত আমি কিছুমান টেম্পৰাৰী স্কিম বিলাক ফ্লেগশিপ স্কিমলৈ ৰূপান্তৰ কৰাৰ কাৰণে কথা কৈছো কথা কম আৰু কিছুমান স্কিম আছে যিবিলাক বেনিফিচিয়াৰী স্কিম কিন্তু এই স্কিম বিলাক অলপ পাৰ্মানেন্ট নেচাৰৰ কৰি প্লাই যাহাতে আমাৰ ৰাইজক স্বাৱলম্বী কৰিব পাৰে অৰ্থনৈতিক
ইয়াৰ কাৰণে আমি কাম কৰিম। শিক্ষাৰ ক্ষেত্ৰত বড়োলেণ্ড অঞ্চলে হওক বা অসমত বিভিন্ন প্ৰান্তত আজিও হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউশ্যনৰ বহুত অভাৱ আছে। আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ইনষ্টিটিউশ্যনৰ অভাৱ আছে আৰু সেই এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাকত পৰ্যাপ্ত পৰিমাণৰ কিতাপ সময়ে সময়ে নাপায়। কোৱালিটি এডুকেশ্যনৰ অভাৱ হৈছে। ট্ৰেইনিং, টিচাৰ ট্ৰেইনিং, যিখিনি এমপ্লয়ী আছে সেই সকলক ট্ৰেইনিং দিয়াৰ বহুত অভাৱ আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আজি যিহেতু আমি প্ৰযুক্তিবিদ্যা, কাৰিকৰী, এণ্টাৰপ্ৰিনাৰশ্বিপ বিভিন্ন লাইনত আজি কাম কৰি আছে, সেই ক্ষেত্ৰত আমি আমাৰ আহি থকা প্ৰজন্মক সহায় কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আজিৰ সময়ত অসমত আৰু বড়োলেণ্ডত যি মাটি বাৰীৰ সমস্যাৰ কথা উল্লেখ হৈ আছে, স্বাধীনতাৰ ৭৮ বছৰলৈকে খিলঞ্জীয়া মানুহ, নেটিভ পিপল, ভূমিপুত্ৰসকলে ভূমিৰ সমস্যাত আজিও ভুগি থাকিব লগাটো দুখৰ কথা হৈছে। সেইকাৰণে UPPL দলে যেনেকৈ ৫টা বছৰত বড়োলেণ্ডত চৰকাৰ চলাই থকা সময়ত আমি ভূমিৰ সমস্যা সমাধান কৰিছোঁ, অসমতো আমি খিলঞ্জীয়া মানুহৰ ভূমিৰ সমস্যা ১০০% সমাধান হোৱাটো আমি বিচাৰোঁ। এনেকুৱা কৰি বিভিন্ন ইছ্যুৰ ওপৰত, বিভিন্ন বিষয়ৰ ওপৰত আমাৰ মেনিফেষ্টোটো আমি ওলাইছোঁ। মূলতঃ আমি বিচাৰিছোঁ যে আজি বড়োলেণ্ড আৰু অসম সদায় শান্তি হৈ থাকিব লাগে, চবে নিৰাপত্তা পাব লাগে আৰু গণতন্ত্ৰ কেতিয়াও হত্যা হ'ব নালাগে। আজি কিছুমান কাণ্ড কাৰখানাবিলাক আমি দেখিবলৈ পাইছোঁ। বেনিফিচিয়াৰী স্কিম দিয়াৰ নামত ফটো উঠোৱা, ইলেকশ্যন কোড অফ কণ্ডাক্টৰ পিছত ফটো উঠোৱা, কাৰোবাক ভাবুকি দিয়া, জোৰ জুলুম কৰা, বিভিন্ন পৰিৱেশবিলাক দেখিবলৈ পাইছোঁ। আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰ সবচে শ্ৰেষ্ঠ গণতন্ত্ৰ। অসমত খুব পৰিৱেশটো বহুত ভাল, বড়োলেণ্ডৰ পৰিৱেশ বহুত ভাল। এনেকুৱা ক্ষেত্ৰত আমি কাকো ভয় ভীত কৰি ভাবুকি দি ভোট ল'ব বিচৰা যিটো নীতি, ইয়াৰ পৰা আমি দূৰত থাকিব লাগে। কাৰণ ভাৰতৰ গণতন্ত্ৰ শ্ৰেষ্ঠ আৰু সবচে আগত যিটো আগৰ শ্ৰেণীৰ যিটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া চলি আছে, এডভান্স ডেমক্ৰেচি চলি আছে, এনেকুৱা এটা দেশত আজি যদি ভয় ভীত হয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহয়, ইয়াতকৈ আনফৰ্চুনেট একো নাথাকিব। সেইকাৰণে UPPL দল আমি আঞ্চলিক দল হিচাপে অঞ্চলৰ কথা, ষ্টেটৰ কথা, ৰাইজৰ কথা ভাবি পেলাই আৰু অনাগত দিনত এটা সুস্থ অসম আৰু বড়োলেণ্ড গঢ়াৰ স্বাৰ্থটো লৈ পেলাই আমাৰ মেনিফেষ্টোটো ওলাইছোঁ। নিৰ্বাচন, এই নিৰ্বাচনটো UPPL দলে আমি গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে এই নিৰ্বাচনে বড়োলেণ্ডবাসী, অসমবাসীক ডাঙৰ এটা সুযোগ দিছে। বিগত সময়ত যিখিনি সমস্যা হিচাপে ৰৈ গ'ল, অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে, এটা উন্নত অঞ্চল গঢ়াৰ কাৰণে, আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি এই নিৰ্বাচনৰ দ্বাৰা এটা ডাঙৰ সুযোগ পাইছোঁ। আপোনালোক সকলোৱে জানে যে আগৰ 5টা বছৰত UPPL দলৰ নেতৃত্বত বড়োলেণ্ডত চৰকাৰ চলিছিল। সেই সময়ত এটা এলায়েন্স গভৰ্ণমেণ্ট কাউন্সিলত চলিছিল আৰু যোৱা 5টা বছৰ অসমত UPPL লগত এলায়েন্স কৰি অসমত চৰকাৰ চলিছিল।